2 মাহ ধৰি কিয় চৰকাৰে একো হেৰি কৰা নাই তো আমাক ন্যায় লাগিব মাষ্ট বি আমাক ন্যায় লাগিব আৰু যোনে দুখী তাত দুখী আছে ৰেপৰ যোনে ৰেপ কৰা কালপ্ৰিট ধন আলী তালুকদাৰ বাহাৰ আলী ৰহমান আলী আৰু লগত মাৰ্ডাৰৰ লগত জড়িত কি কয় শেখবৰ আলী পাৰমিনা বেগম তেওঁলোকে 5 জন যোনবিলাক কালপ্ৰিট আছে মাষ্ট বি আমাক ফাঁচিটো লাগিবই ফাঁচিটো দিব লাগিবই আমাৰ কাৰণটো ই যোনটো ঘটনাটো হৈ গৈছে এইটো এটা মাত্ৰ ঘটনা নহয় যোৱা 2023 ডিচেম্বৰ ৰাজপূজা সময়ৰ টাইমত ঠিক একে ঘটনা এই বাহাৰ ধন আলী তালুকদাৰ নামৰ এই ল'ৰাটোৱে মোৰ হিৰণময় যোনজন ল'ৰা ঢুকাইছে তেওঁৰ ভণ্টিক লৈ কিডনেপ কৰি মেলি এনেকুৱা ৰেপ কৰিছে সি ৰেপ কৰাৰ পাছত তাক জেলত পঠাই দিছো জেলত পঠাই দিয়াৰ পাছত সি জামিনত আহি মেলি এক মাহ হোৱা নাই এক মাহ নোহোৱাৰ পাছত ই এগেইন এনেকুৱা ঘটনাটো সি কৰিল এই দুবাৰ তিনিবাৰ আমাৰ যোনখন ল' চিষ্টেম আছে আমাৰ যোনখন ল' আছে আমি বিশ্বাসে কৰিব নোৱাৰো এনেকুৱা হলে আমাৰ যোনখন চৰকাৰ প্ৰশাসন আছে তেওঁলোকে যদি ষ্ট্ৰিক্ট একশ্যন নলয় বা দোষীক যদি বাৰে বাৰে এনেকুৱা যদি মুকলি আকাশত যদি ওলাই থাকে আমি কি ফিল ছেভ কৰিম আমাৰ ছেভ একো নাই ইয়াত তো সেইকাৰণে আমি বহুত দুখিত হৈছো এতিয়া মই মোৰ ফালৰ পৰা আমি গাঁওবাসী বা আমাৰ যিমানখিনি সংগঠন আছে দাবী কৰিছো যাতে দুখী যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি পায় আমাক ফাঁচিটো লাগে ফাঁচিটো যাতে সিহঁতক কৰি দিয়ে জীৱন যাপন হেৰিটো যাতে কৰি দিয়ে লগত মোৰ ভাইটি হিৰণময় কাকলাৰী তেওঁ এতিয়া এই পৃথিৱীত নাই যিহেতু তেওঁক 20 লাখ টকাৰ এটা জাত কম্পেনচেশ্যনটো হেৰি কৰি দিব লাগিব লগত যোনবিলাক মাইনৰ ছোৱালী ভিক্টিম হৈছে দুজন ছোৱালী তেওঁলোকৰ কাৰণে 5 লাখ টকাকে চৰকাৰে কৰি দিব লাগিব আৰু এই ঘটনাটো হ'ল নেক্সট টাইম যাতে এনেকুৱা ঘটনা আৰু যাতে নঘটে সেইটো কাৰণে যাতে চৰকাৰে ভাল এটা পদক্ষেপ লয় লগত আমাৰ অসমৰ ডিজিপি মহোদয় আপোনালোকে সজাগ হওক ষ্ট্ৰিক্ট হওক যাতে নেক্সট টাইম কোনো দিন যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে এতিয়া এইটো মাত্ৰ ঘটনা নহয় বাৰে বাৰে অল অসমত ইমান ডাঙৰ সৰু এনেকুৱা ঘটনাটো ঘটি আছে চাগে তেওঁলোকৰ বহুতখিনি নেটৱৰ্ক সৰু সুৰা কাম কৰি আছে পুলিচ প্ৰশাসনে কি কৰি আছে পুলিচ প্ৰশাসন যদি কিবা এটা কঠোৰ ব্যৱস্থা ললো হয় নিশ্চয় তেওঁলোকৰ দমন কৰিব পালো হয় আজি পুলিচ প্ৰশাসন বা চৰকাৰে কঠোৰ নোহোৱাৰ কাৰণে এইবোৰ ঘটনাটো বাৰে বাৰে ঘটি আছে তো মই কওঁ যাতে চৰকাৰ হয় এতিয়া আমাৰ যোনখন দুধনৈ অঞ্চলৰ যোনটো 3 মে তাৰিখে যোনখন ধৰ্ষণ কাণ্ড সেইটো মোৰ গাঁৱৰে হয় যোনটো ঘটনাটো হৈ গৈছে যেতিয়া ঘটনাটো হোৱাৰ পাছত আমি 3 মেটো ঘটনাটো হৈছে আমি 4 তাৰিখে গম পাইছো ঘটনাটো তো যেতিয়া ঘটনাটো আমি গম পাইছো কিছুমান ফটোবিলাক আমি পাইছো ভাইৰেল হোৱা ফটো যোনে মানে ৰেপ কৰি খোৱা ভিক্টিম বিলাকৰ যেতিয়া ঘটনাটো গম পাই বুলি আমি সেইটো টাইমত আৰু ইলেকশ্যনৰ সময় আছিল সেইটো টাইমত আমি গাঁৱৰ বিশেষ কেইজনমান লগত আৰু VDP পাৰ্টি যিহেতু ইলেকশ্যনৰ সময়ত ডিউটি দি থকা টাইমত আমি যোনখন ৰেপ কৰিছে তেওঁলোকে কৰিছে নে নাই কিবা কি কৰিছে আমি জাষ্ট খালি আলোচনা মৰ্মে বা কথাবিলাক হয় নহয় সঠিক জাষ্ট এটা খবৰ বা আমি আলোচনা কৰিবলৈহে তেওঁলোকৰ ৰাস্তা সন্মুখলৈকে গৈছিলো যেতিয়া আমি তাৰ সন্মুখলৈকে যাওঁ তেতিয়া আমি যোনে ধন আলী তালুকদাৰ তেখেতে ৰাস্তাত আছিল আমাক দেখা পাই মেলি তেওঁলোকে ঘৰত গৈ মেলি দাও কোঠাৰ আনিছে লগত তেওঁলোকৰ ফেমিলি গোটেইখিনি আৰু যোনে যোনে ইনভলভ আছিল কালপ্ৰিট তেওঁলোকে গোটেইখিনি আহি মেলি আমাৰ যোনবিলাক যুৱক আছে দাও কোঠাৰ লগত তেওঁলোকে আক্ৰমণ কৰিছে বেয়াভাৱে আক্ৰমণ কৰিছে তেওঁলোকে আমি চাওক আমাৰ হাতত আমি একো লোৱা নাছিলো আমি যোৱা নাই যে তেহঁতক এটেক কৰিবৰ কাৰণে আমি একো তেনেকুৱা বা মনোভাৱ চিন্তা লৈ আমি তেনেকুৱা যোৱা নাছিলো আমি জাষ্ট এটা সলিউশ্যন বা শান্তি সম্প্ৰদায়ে এটা আলোচনা মৰ্মেহে গৈছিলো কিন্তু তেওঁলোকে ইমান বেয়াকে আমাৰ যোনবোৰ ভাইবিলাকক মাৰিল কাটিল আজি মোৰ নিজৰ ভাইটিক মোৰ চকুৰ আগত কাটি পেলাইছে মোৰ এতিয়া এনেকুৱা বেয়া লাগি যায় চকুৰ আগত কাটি পেলাইছে
কিন্তু আজিলৈকে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। তেওঁলোকক জাষ্ট এৰেষ্ট কৰিছে। এৰেষ্ট কৰি মেলি কিন্তু এতিয়ালৈকে কোনো ৰায় দণ্ড দিয়া নাই। আজি মাজবাটত ঘটনা হৈ গ'ল। তাতে একদিন ঘটনা হোৱাৰ পাছত এনেকুৱা চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে। কিন্তু আমাৰ যোনটো দুধনৈ গোৱালপাৰা ফালাপাৰা গাঁৱৰ ঘটনাটো হৈ গৈছে, আজি 2 মাহ হৈ গ'ল। 2 মাহ হৈ যোৱাৰ পাছতো আজিলৈকে তেওঁলোকে কোনো মন্ত্ৰী বা হেৰি তেনেকুৱা ভাল ষ্টেপটো লোৱা নাই। অতি দুৰ্ভাগ্যজনক। এইটো কিয় হৈ আছে এনেকুৱা? আমি ট্ৰাইবেল বা বড়ো মানুহ হোৱাৰ কাৰণে এনেকুৱা কৰি আছে নেকি তেওঁলোকে? কাৰণটো মাজবাটৰ ঘটনা যোনটো হৈছে, মাজবাটৰ ঘটনাই একদিন পাছত পুৰা ফুল একচনত আহি গৈছে।